হাই গাইজ, কেনেকুৱা খবৰ পাতি ভালে আছে নিশ্চয় আপোনালোকৰ হা মানে আমি এতিয়া কণ্টেণ্টটো হ'ল যে আমি মানে এটা আলোচনা কৰিম আমি এছ টি তেখেতে হ'ল মিচিং য়েছ ৰাইট আৰু মই হ'লো বড়ো সেই গতিকে ইয়াৰ ভাষা মানে ইয়াৰ লেংগুৱেজ আৰু মোৰ লেংগুৱেজ অকণমান মানে জানিম আৰু কেনেকুৱা আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু লগতে চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব দেই আৰু ফেচবুক পেজত যদি চাই আছো ফেচবুক পেজটো ফ'ল' মাৰি দিব গাইজ এতিয়া মই মোৰ পৰা আগবঢ়াই নেকি খুলুমবাই মানে নমস্কাৰ সেইটো আপোনালোকৰ কি কওঁ নমস্কাৰ কুমৰুক চুৰুং হা কুমৰুক চুৰুং আপুনি এইফালে আহক আমাৰতো হ'ল ৰেফাই মানে দুই এটা মানে কিছুমান ভাষা মানে শিকিবলৈ মানে বিচাৰ মানে মন যায় হয় নাই হয় হয় আৰু তোমাৰ ঘৰটো ক'ত আছিলে মোৰ ঘৰটো লখিমপুৰ লখিমপুৰ ৰঙাজান আৰু মোৰ ঘৰ হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট টংলা থানা পিঁয়াজ ভেৰগাঁও গতিকে আৰু বাকী খবৰ খাতি খবৰটো কেনেকুৱা কয় মানে খবৰটো কেনেকুৱা কয় খবৰটো কি খবৰ খবৰটো কি খবৰ আইডুন আমাৰ গিলা নহকো মানে মা খবৰ আইডুং আৰু ভাল এইটো আইডুং মানে আইডাং আমাৰটো হ'ল বড়ো ভাষাটো হ'ল মজাং মিচিং ভাষাটো হ'ল আইডাং বাকী এইখিনিয়ে আপোনালোকৰ মাজত অকণমান মানে কণ্টেণ্ট এটা লৈ আনিলোঁ আৰু